Hey dosto, welcome to my Ritu Assamese blog. পোন প্ৰথমৰ পৰা আপোনালোকক স্বাগতম জনাইছো নমস্কাৰ জনাইছো আজি পোন প্ৰথমৰ বাবে আজি মোৰ নতুন চেনেলটোত আজি মই ফাৰ্স্ট ষ্টাৰ্টিং কৰিম আজি মোৰ আনবক্সিং কৰিম আনবক্সিংটো হ'ব মই এপ্লাই কৰিছিলো ইটো যোৱা 2 তাৰিখে কৰিছিলো 2 তাৰিখে কৰাৰ 12 তাৰিখে অহা ডেট আছিল আগষ্টৰ কিন্তু নাহি 3 দিন মান লেপছ হৈ আজি 17 তাৰিখে আহিছে হক এই ভিডিও এইটো আনবক্সিং কৰো আমি এতিয়া কি আছে কি নাই আপোনাক সকলোখিনি দেখুৱাম আৰু এই বস্তুটো ভাল লাগিলে নিশ্চয় কমেন্ট বক্সত জনাব যদি কাৰোবাৰ বেয়া লাগিব পাৰে কাৰোবাৰ ভাল লাগিব পাৰে সেইটো নাজানো কিন্তু মোৰ ভাল লাগে মই সেইকাৰণে এইটো বস্তুটো অৰ্ডাৰ কৰিলো যদি আপোনালোকৰ যদি বেয়া লাগে বা কোৱালিটি বেয়া ইয়াৰ আপোনালোকে প্লিজ জনাব কমেন্ট বক্সত আহক আমি এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো ঠিক আছে এখন কেসি হয় এতিয়া আনবক্সিং কৰিম এইটো মই দিছিলো ফ্লিপকাৰ্টত দিছিলো আজি 17 দিন মান লাগি গল এইটো আহোতে তবে কথা নাই বস্তুটো আহিছে যে ধন্যবাদ ঠিক আছে মই আনবক্সিং কৰিম ৰব এইটো বস্তু ইয়াৰ ভিতৰত কি আছে চাও হক পোন প্ৰথমে পাহৰি গৈছো স্যানিটাইজ কৰিব লাগিব এই বস্তুটো আৰু বহুত দূৰৰ পৰা আহিছে বাহিৰৰ পৰা আহে কিছুমান বস্তু আমাৰ গুৱাহাটীৰ পৰা সাপ্লাই হয় সেইকাৰণে স্যানিটাইজ কৰিলাটো বিশেষকৈ দৰকাৰ এটা মই হাতটো স্যানিটাইজ কৰিলো এইটোটো স্যানিটাইজ কৰিলো বাস মোৰ কেসি বিখ্যাত কেসিখানতে স্যানিটাইজ কৰি ললো বহুত হার্ড হয় এইটো বহুত মেৰপকাই দিয়ে ইহঁতে যাতে বস্তুটো পৰিলে বেয়া নহয় ঘড়ীটোৰ কোম্পানীটোৰ নাম হ'ল SBAQ বাহিৰা কোম্পানী হয় এইখন ওপৰত সেফটিৰ কাৰণে দিয়ে সেফটি হয় এইটা বাহে খুলতে এইটো বস্তু এইটো ঘড়ী হয় এনেকুৱাই ঘড়ী এটা মোৰ আছিল আগতে কিন্তু ফিটাটো ছিঙি গৈছে কিন্তু ভাল লাষ্টিং কৰিছে ঘড়ীটো ৱাটাৰপ্ৰুফ হয় আপুনি পানীটো হাতটো জুবৰাই বা মুখ হাত ধুটো আপুনি ঘড়ীটো খুলিবৰ কাৰণে কোনো ধৰণৰ দৰকাৰ নহয় একচুয়ালি এটোৰ দাম হল ফ্লিপকাৰ্টত আছে আপোনাৰ 995 টকা তাৰ পৰা আৰু ইহতে কেৰিং চাৰ্জ লগাইছে 50 টকা কেৰিং আছে আৰু ইয়াৰ প্ৰাইস মিলি প্লে হৈছে 1045 টকা এইখন কস্তি হয় কস্তি মানে এটা চাইনিজ ব্র্যান্ড আছে চাইনিজ ব্র্যান্ডত চাইনিজ ভাষাটা লিখা আছে আমাৰ ইংলিছত থাকিব ইয়াত দামী ঘড়ী কিনলে গ্যাৰান্টি কাৰ্ড থাকিলে হয় গ্যাৰান্টি কাৰ্ড দেখাব পাৰিলে হয় এতিয়াৰো ক'ত গ্যাৰান্টি কাৰ্ড আমি কম দামী ঘড়ী লৈছো এটা ফাষ্ট কাৰ্ড টাইটেন ইবিলাক ললে ধৰ আপোনাৰ গ্যাৰান্টি পালো হয় ইয়াৰ হাই কোৱালিটিৰ ৰেটটো ভাল পালে হয় এইখন হল এই ঘড়ীটোৰ এটোৰ ম্যানুয়াল এইখন হল ম্যানুয়াল মানে ইয়াৰ কুস্তি জন্ম কুস্তি মানে ডেট অফ বাৰ্থ সাৰ্টিফিকেট বুলি ক'ব পাৰি ডেট অফ বাৰ্থ সাৰ্টিফিকেট বুলি ক'লেও ভুল নহব সকলোখিনিও লিখা আছে ইয়াতে আছে লিখা চাইনিজ ভাষাত সেইটো বাৰু পঢ়িব নাজানো ইয়াতে আছে ইংলিছত বাৰু এতিয়া পঢ়ি নাথাকো এতিয়া আমি ঘড়ীটো চাও
এইটোত মিলাব লাগিব কিছুমান তাৰিখ ডেট টাইম সকলোখিনি আছে লগতে কাটাকেইডালো আছে ইয়াত মোৰ আগৰ ঘড়ীটো যিটো আছিল সেইটো কাটা নাছিল অকল টাইট ডেট ডিজিটেল আছিল চবখিনি ডিজিটেল এইটোতো ডিজিটেল আছে আগৰ ঘড়ীটোত মোৰ ডিজিটেল নাছিল তথাপিও এতিয়া চলি আছে ঘড়ীটো তথাপিও ফিটাটো এইখিনিতে ছিঙি গৈছে মোৰ মানে একবাৰ টান খাই গজালত লাগি পেলাই এদিন ছিঙি গ'ল মানে সেইটো কাৰণে মই তথাপিও এটা আছে মোৰ এইটো ঘড়ী তথাপিও এইটো মোৰ স্পৰ্টছৰ ঘড়ী মই খুব ভাল লাগে আৰু স্পৰ্টছৰ কিছুমান বস্তু মই পিন্ধিও ভাল পাওঁ স্পৰ্টছৰ স্পৰ্টিং হওক চাৰ্ট হওক জোতা হওক যিকোনো হওক স্পৰ্টছৰ আৰু স্পৰ্টছ পৰা বস্তুটোৱে মোৰ মতে ভাল তো এই ঘড়ীটো আপোনালোকৰ যদি ভাল লাগে যদি আৰু কোনোবাই যদি চাইছে এই ঘড়ীটো কোনোবা যদি কিনিছে ইয়াৰ কোৱালিটি যদি বেয়া আৰু কোনোবাৰ যদি বা কোৱালিটিটো বেয়া পাইছে আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব ভাল লাগিলেও কমেণ্ট বক্সত জনাব বেয়া লাগিলেও কমেণ্ট বক্সত জনাব প্লিজ আৰু মোৰ আজিৰ আনবক্সিং ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে নাজানো মই আজি প্ৰথমবাৰৰ কাৰণে আনবক্সিং কৰিছোঁ প্ৰথমে ঠিক আছে আজিৰ মোৰ ভিডিঅ'টো হ'ল ইমানতে সামৰণি মাৰিম মোৰ ভিডিঅ'টো আজিৰ আনবক্সিং ভিডিঅ'টো আজি প্ৰথমবাৰৰ কাৰণে আনবক্সিং কৰিছোঁ আগন্তলৈকে আৰু কিছুমান কিবা বস্তু আনিলে আনবক্সিং কৰিম আপোনালোকক নিশ্চয় দেখুৱাম কি বস্তু আনিলে আনবক্সিং কৰিম কি বস্তু নানিলে আনবক্সিং নকৰোঁ ঠিক আছে আপোনালোক সকলোখিনি দেখুৱাম আজিৰ মোৰ ভিডিঅ'টো হ'ল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওচৰত থকা ঘণ্টিটো নিশ্চয় বজাই দিব ঠিক আছে আজিৰ ভিডিঅ'টো হ'ল মোৰ ইমানতে সামৰণি মাৰোঁ আৰু মোৰ চেনেলটো চাব সকলোৱে চাব মোৰ চেনেলটো সকলোকে কৈ দিছোঁ ঋতুৰাজ আছামিজ ব্লগ এই চেনেলটো সকলোৱে চাব ঠিক আছে আজিৰ বাবে মই সামৰণি মাৰোঁ আহক মোৰ ভিডিঅ'টো এতিয়া ষ্টপ কৰোঁ বুম